ধন্যবাদ। সন্মানীয় চাহেবাগন আমাৰ যিসকল উপস্থিত ব্যক্তি আছে বা আমি সন্মানীয় শ্ৰোতাসকলৰ উদ্দেশ্যে জনাইছোঁ যে আজি আমাৰ অতি সুখৰ খবৰ। আনৱাৰে শৰীয়ত নামৰ এখন মূল উৰ্দু ভাষাৰ কিতাপ, সেই কিতাপখনৰ লিখক আছিলে জালালুদ্দিন আহমেদ আমজাদি চাহেব, আৰু সেই কিতাপখনকেই আমাৰ সাধাৰণ ৰাইজৰ অসমীয়া মানুহৰ যাতে সহজে বুজি উঠিব পাৰে তাৰ প্ৰতি লক্ষ্য ৰাখি মুফতি মহম্মদ তাজনুৰ আলী কাদৰী মানজাৰী চাহেবে অসমীয়ালৈ অনুবাদ কৰিছে। আমি কিতাপখন অকণমান চাইছিলোঁ, চাই দেখিব পাইছোঁ যে সুন্দৰকৈ অসমীয়া ভাষাত আৰু আৰবী ভাষাৰ অৰ্থ কৰি সুন্দৰকৈ অসমীয়া ভাষাত এইখন লিখিছে। আৰু আমাৰ সাধাৰণ মানুহে যিসকলে আৰবী বা উৰ্দু পঢ়িব নোৱাৰে তেখেতসকলে এইখন কিতাপ পঢ়ি উপকৃত হ'ব। আৰু দেখিছোঁ যে তাত নমাজ, ইছলামিক তৰিকা কিদৰে চলিলে মচলা বা কিদৰে চলিলে আমি সহজভাৱে নমাজ আদায় কৰিব পাৰিম, ইছলামৰ তৰিকা বুজিব পাৰিম, এইখিনি বহুত সহজ ভাষাত ইয়াত লিপিবদ্ধ কৰিছে। এইখন কিতাপেই আশা কৰোঁ যে আমি যিসকলে এই কিতাপখন পঢ়িম বা এইখন কিতাপ অধ্যয়ন কৰিলে আমাৰ ছাত্ৰ ছাত্ৰী বা উঠি অহা চাম বা বয়সস্থ মানুহ সকলোৱে উপকৃত হ'ব, কিয়নো তেওঁলোকে ইছলামৰ তৰিকাত নিজকে লৈ যাব পাৰিব আৰু সেই তৰিকাত লৈ গৈ তেওঁলোকে বেহেস্তি নচিব কৰিব তেখেতসকলক। গতিকে আৰু মই এই সুযোগতে তেখেতক ধন্যবাদ দিছোঁ তাজনুৰ আলী কাদৰী মানজাৰী চাহাবক, কিয়নো তেখেতে এটি অতি সুন্দৰ চিন্তা চৰ্চা কৰিছে সমাজৰ বাবে আৰু উঠি অহা চামৰ বাবে। আমাৰ যিসকল পথভ্ৰষ্ট হৈছে ইছলামৰ পৰা এইসকলক যাতে সহজভাৱে এখন শুদ্ধ ৰাস্তাত চলিবলৈ এখন ৰাস্তা পায়, সেই ৰাস্তাটো তেওঁ দিয়াৰ বাবে তেখেতক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু ইয়াত মুফতি খায়ৰুল ইছলাম চাহাব উপস্থিত আছে, তেখেতেও আজি এই কিতাপখনৰ উদ্বোধনী অনুষ্ঠানত বা মিলাদে মেহফিল আহ্বান কৰিছে। মোৰ ডাঙৰ বাবা ইয়াত শুই আছে, মহম্মদ হুছেইন মৌলানা চাহাবৰ এই মাজাৰৰ লগতে আমি নগৰবাহী দাৰুল উলুম কৰ্মীয়া মাদ্ৰাছা আজি ইছলামৰ নবীৰ মিলাদুন্নবী পালন কৰিছে। আৰু সেই মিলাদুন্নবীত অসংখ্য গুণমুগ্ধ আহি ইয়াত উপস্থিত হৈছে, তেওঁলোকে আল্লাহ ৰচুলৰ নবী দৰুদ কৰিছে আৰু বৰ সুন্দৰকৈ মুফতি চাহেবে ইয়াত আমাক এই মিলাদুন্নবীৰ ব্যাখ্যা দাঙি ধৰিছে। গতিকে আমি তেখেতসকলৰ ওচৰত চিৰকৃতজ্ঞ থাকিম আৰু তেখেতসকলৰ দোৱাত সমাজ নিশ্চয় শুদ্ধ ৰাস্তাত গতি কৰিব আৰু আমাৰ সমাজত শান্তি